নহয় অ মা দেউতাই তোমাক কিমান কষ্ট কৰি ডাঙৰ দেহ কৰিছে তইতো আমাৰ কথা ৰাখ গতিকে তোৰ কথা আমি নুশুনো তাৰ লগতে তোমাক বিয়া দিম দে হ'ব দে ঠিক আছে যি কৰা কৰাগে ঘড়িৰে মুগাৰি কেলি তুমি গুচি গলা মোৰ পৰা তৰি মই এতিয়া অফিচৰ পৰা আহি পেলাই ৰাস্তাত আছো ইমান জলদি কিয় মাতিলি ক'ত মাৰিলো ভাই আৰে তইতো জানা তাইক মই কিমান দিনৰ পৰা ভাল পাই আছিলো চোৱা বন্ধু মইতো তাইক কিমান দিনৰ পৰা ভাল পাই আছিলো কিন্তু মই তোকো কোৱা নাই আৰু তাইকো কোৱা নাছিলো সেয়ে মোৰ মা দেউতাই তাইৰ লগত বিয়া ঠিক কৰিলে চোৱা বন্ধু ভাগ্যৰ লীলা তাই যাই মা দেউতাই তাইকহে পালে আৰু বিয়াও ঠিক কৰিলে গতিকে মই তই কি কৰিবি আৰে বন্ধু মই কি কৰিবা নোৱাৰো তই চাবি নেকি তই এটা ওচৰ বয় নহয় বে চাওকচোন বাৰু কি কৰা তই মোক মাৰিলি চাই আছো তোক মই কি কৰিবি তই কি কৰিবি তই আমি গম নাপাওঁ এইফালে গৈছে নেকি দাদা এতিয়া ওই যুদ্ধ লাগি আছে কত আমাদের যুদ্ধ লাগি আছে তই যা চিন্তা কিয় কৰিছ মই যাম সিহঁতৰ মাক দেউতাকক বুজাম কিন্তু ধ্যান দিবলৈ ঠিক আছে হ'ব বাৰু ৰাতিটো পুৱা হ'ব দিয়া মই যাম সিহঁতৰ মাক দেউতাকক বুজাম ঠিক আছে দাদা হেৰা মই যাওঁ হে যাওক
অ ভাইটি তুমি আহিছা হয় খুৰা আপুনি যে ইমান নিষ্ঠুৰ মই ভবাই নাছিলোঁ কি কোৱা হে ভাইটি ভালকৈ বুজাই কোৱাচোন ভাইটি চাইটি বাদ দিয়ক আপোনালোক হৈছে মিঠা মিঠা কথা কোৱা এক ভদ্ৰলোক কিন্তু এই ভদ্ৰলোকৰ যে শৰীৰত এটা কুচৰিত্ৰ সোমাই থাকে মই সেইটো আজিহে গম পালোঁ ষ্টপ মোৰ ঘৰত মোৰ চোতালতে আহি মোকেই দম দিছ কোন হয় হে তুমি দম নহয় খুৰা দম নহয় এইটো এটা সকিয়নিহে আপোনাৰ ছোৱালী মোৰ ভাইটিৰ লগত বিয়া দিবই লাগিব এইটো এটা আপোনাক ৱাৰ্ণিং দিব অহ কথা মানে এইটো নিদিওঁ মই বিয়া তোমাৰ ভাইটিৰ লগত মোৰ ছোৱালী মোৰ ডিচিশ্যন এতিয়া তুমি যাব পাৰা হেৰা মাইনাৰ বিয়া কাইলৈ ঠিক কৰিবৰ বাবে বৰুৱানী আহিব আৰু লগতে পুৰোহিত আহিব গতিকে তুমি সাজু থাকিবা আৰু আমাৰ ঘৰত যে নজনা কিছুমান মানুহ আছে তেওঁলোক এতিয়া যাব পাৰে বাইদেউ এতিয়া মই আহিলোঁ আপোনাৰ হাজবেণ্ডক কৈ দিব এনেকুৱা ভুল যাতে দ্বিতীয়বাৰ নকৰে ঠিক আছে তুমি বহিবানে নাই এতিয়া বহিবৰ সময় নাই মই মোৰ ভাইটিক কথা দি আহিছিলোঁ যে মই তাৰ বিয়াখন পাতি দিম কিন্তু মই এতিয়া তাক কি ক'ম ৰ'বা চাইকেলখন থৈ লওঁ নাই অ' ভাইটি মই হাৰি গ'লোঁ প্ৰিয়া কেনে তোলৈ বিয়া নিদিয়ে মোক মাফ কৰি দে মোক মাফ কৰি দে নহয় দাদা ইয়াৰ ছোৱালী নিদিয়া নাই বেলেগ ছোৱালী চাম আমি ঠিক আছে ভাইটি আমি বেলেগ ছোৱালী চাম হ'ব দাদা আমি ভাত খাওঁ লাভলি এক্সপ্ৰেছৰ যদি ভিডিঅ'বিলাক ভাল লাগিছে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব তাৰ কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আপোনালোকে ক'ব কমেণ্ট বক্সত জনাব কাৰ অভিনয়টো বেছি ভাল লাগিছে লাইক